কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলোৰে ভাল। মোৰো ভালেই। আজিকালি দেওবাৰবোৰ আহিলেই হাতত বেগটো লৈ বজাৰলৈ ওলাই যোৱাটো মোৰ এক প্ৰকাৰৰ নিয়মত পৰিণত হৈছেগৈ। আজি কিছুদিনৰ পৰা এই কামটো মই কৰি আহিছিলোঁ। কাৰণ মানুহজনক যদি পঠাওঁ মনৰ পচন্দৰ পাচলি নাপাওঁ, পাকঘৰলৈ যেতিয়া সোমাওঁ এনেই মনটো বেয়া লাগে। যিহেতু মই যি পাচলি বা শাক খাই ভাল পাওঁ সেই শাক তেওঁ অনাৰখিনিৰ পৰা নাপাওঁ। সেয়েহে মই আজিকালি নিজেই বজাৰলৈ যাবলৈ আৰম্ভ কৰিছিলোঁ আৰু কণমানিজনীক লগত লৈ অথবা অকলশৰেই কেতিয়াবা গুচি যাওঁ আৰু মন পচন্দৰ শাক পাচলি বজাৰৰ পৰা লৈ আহোঁ। কিন্তু আজি কিছুদিনৰ পৰা এইটো কাম নকৰিলেও চলিছে। যোৱা সপ্তাহতো মই নগ'লোঁ, তাৰ আগৰ সপ্তাহতো নোযোৱাকৈয়ে হৈ গ'ল। আজিও দেওবাৰ, কিন্তু আজি মই বজাৰলৈ নাযাওঁ নোযোৱাকৈয়ে মোৰ কিন্তু পাকঘৰ পাচলিৰে ভৰি পৰিল বুলি ক'লেও ঠিক ভুল হ'ব। সপ্তাহটোৰ বাবে যিখিনি পাচলিৰ প্ৰয়োজন সেই পাচলিখিনি আহি পাকঘৰত সোমালহি। আহকচোন আপোনালোকক পাচলিখিনি দেখুৱাই লওঁ। সম্পূৰ্ণ ঘৰুৱাভাৱে উৎপাদিত হয়। গাঁৱৰ ঘৰৰ পৰা দেউৰটোৱে আমাৰ বাবে লৈ আহিছে। এই যিখিনি পাচলি লৈ আহিছে সেইখিনি পাচলিৰে এসপ্তাহটো হ'বগৈয়ে। যিহেতু আমাৰ পৰিয়াল সৰু, গতিকে এসপ্তাহৰ বাবে এই শাক পাচলিখিনিৰে হৈ যাবগৈ। মাজে মাজেতো মাছ বা মাংস থাকিবই, গতিকে বৰ বেছি প্ৰয়োজনো নাই। সেয়েহে ভাবিছোঁ এসপ্তাহ হৈ যাবগৈ। মই বজাৰলৈ এই গেলা গৰমত হাতত বেগটো লৈ ওলাই নগ'লেও হ'ব। দেউৰটোৱে কেৱল পাচলিয়ে লৈ আহিছিলেনে? নহয়, আপোনালোককতো দেখুৱাইছোৱেই। আম, জাহাজী কল, মালভোগ কল, কোনোবাই আকৌ ইয়াক কয় মনোহৰ কল। কলবিধৰ কথা মই বাৰু সঠিককৈ ক'ব নোৱাৰিম এয়া কি কল হয়, নামটো বেলেগ বেলেগ ঠাইত। শাক পাচলিৰ লগতে ফল মূলো লৈ আহিছিলে। আম এইটো যথেষ্ট ডাঙৰ এটা আম, গোমধান, সৰু সৰু আম কেইটামান, জাহাজী কল, মনোহৰ কল, কোনোবাই আকৌ এই কলবিধক মনোহৰ কল বুলি কোৱাৰ লগতে মালভোগ কল বুলিও কয়। মই নাজানো সঠিক নামটো কি হয়, আপোনালোকে ক'বচোন এই কলবিধৰ নাম কি হয়। লৈ আহিছিলে, গতিকে ঘৰৰ বাৰীতে লগা হয় এইবোৰ আৰু ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। পকিবৰ বাবেও কোনো দৰৱ দিব লগা হোৱা নাই। বাৰীৰ গছতেই পকিছে আৰু ইয়াত লৈ আহিছে। মানে খুব তৃপ্তিদায়ক হ'ব। সপ্তাহটো খুব ভাল লাগিব। ভাল ঘৰুৱাভাৱে উৎপাদিত শাক পাচলি লগতে ফল মূল ভালকৈ সময়। বৰ বিশেষ দেখুৱাবলগীয়াকৈ একো নাই। এই যে যিখিনি শাক পাচলি বা ফল মূল পালোঁ তাকেই আপোনালোকক দেখুৱালোঁ। ভাল লাগে মোৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে আগবঢ়াই দি। সেয়েহে যি পাৰিছোঁ যেনেকৈয়ে পাৰিছোঁ খুব কমকৈ হ'লেও চুটিকৈ হ'লেও আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ইয়াকে চাব, মই যি দেখুৱাইছোঁ তাকেই চাব আৰু কেনে পাইছে সেয়া কিন্তু জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ জৰিয়তে আন এদিন। ধন্যবাদ।